নমস্কাৰ বন্ধুসকল, গাৰ্গী শ্বৰ্টছ এণ্ড ব্লগৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আমাৰ ভাল, আশা কৰোঁ আপোনালোকো ভাল আছে। বন্ধুসকল, এটা সুন্দৰ ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে মৰম দিব। আমি ক'লৈ গৈছিলোঁ, কি কৰিছিলোঁ, সেই বিষয়ে আপোনালোকে সবিশেষ মোৰ নেক্সট ভিডিঅ'টোত পাব। কিন্তু এই ভিডিঅ'টোত মই লৈ আহিছোঁ সেই ঠাইত যাওঁতে আমাৰ গাৰ্গীয়ে কি উৎপাত কৰিছিলে আৰু তাই কেনেদৰে সেই পৰিৱেশটো এনজয় কৰিছিলে, লগতে আমাক কিমান নগুৰ নাগতি কৰিলে তাৰে এটা সুন্দৰ ভিডিঅ'। এইখিনিতে যিসকল বন্ধু বান্ধৱী মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকক অনুৰোধ জনাওঁ, যদি আপোনালোকে আগলৈ আমাৰ লগতে গাৰ্গীৰ এনেকুৱা সৰু সৰু ভিডিঅ'বোৰ চাবলৈ বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। এতিয়া আহকচোন আমি এই ভিডিঅ'টোলৈ আগবাঢ়োঁ। দোকানখনৰ প্ৰধান বিশেষত্বটোৱেই আছিলে তাত সকলো ল'ৰা ছোৱালী নিজৰ ইচ্ছা অনুযায়ী যিকোনো বস্তু চুই মেলি খেলি ফুৰিব পাৰে, কেৱল তেওঁলোকৰ প্ৰটেকশ্যন মেজাৰমেণ্টটো মেইনটেইন কৰিলেই হ'ল। আমাৰ গাৰ্গীয়েও তাত চাইকেল চলাবলৈ শিকিছিলে, বস্তুবোৰ টানি আজৰি খেলি ফুৰিছিলে। আমি যোৱাৰ সময়ত দোকানখনত বহু পৰিমাণে ল'ৰা ছোৱালী আছিলে আৰু তেওঁলোকে নিজে নিজে একোটা বস্তু লৈ এনেদৰে খেলি ফুৰিছিলে। আমাৰ গাৰ্গীয়ে চাওকচোন, তাই সমনীয়া কেইজনমান লগ পাইছিলে আৰু প্ৰত্যেকৰে হাতত একোটা খেলা বস্তু। সকলোৱে এনেদৰে গোটেই দোকানখন চলাত কৰি ফুৰে। ল'ৰা ছোৱালীবিলাকে অৱশ্যে দোকানখনলৈ গৈ বহুতেই ভাল পাইছিলে। আমাৰ গাৰ্গীটো ক'বই নালাগে, তাই শেষৰ সময়ত চাবচোন ভিডিঅ'টো, তাই সেই দোকানখনৰ পৰা আহিবলৈ মন কৰা নাছিলে, আমাক এৰি আকৌ দোকানখনলৈ যাব বিচাৰিছিলে। আমাৰ গাৰ্গীয়ে জীৱনত প্ৰথমবাৰৰ বাবে স্কুটাৰত উঠিছিলে। তাই প্ৰথমতে এনেদৰে চলাব পৰা নাছিলে, কিন্তু অলপ শিকাই দিয়াৰ পিছতে লগতে সৰু সৰু ল'ৰা ছোৱালীবিলাকে এনেদৰে চলাই ফুৰা দেখি তাই নিজেও চলাবলৈ শিকিছিলে আৰু গোটেই দোকানখন তাৰপিছত এই স্কুটাৰখনৰে ঘূৰি ফুৰিছিলে। অকল স্কুটাৰ চলোৱাই নহয়, গাৰ্গীয়ে দোকানখনত বহুতো উৎপাত কৰিছিলে, লগতে তাই বহুত খেলিছিলেও আৰু লগতে আমাক নগুৰ নাগতিও কৰিছিলে। আপোনালোকে ভিডিঅ'টো শেষৰ ফালে চাই থাকিলে গম পাব তাই দোকানখনত কেনেকুৱা উৎপাত কৰিছিলে আৰু কি কৰিছিলে। লগতে খেলি থকা বান্ধৱীগৰাকী গাৰ্গীতকৈ অলপ দিনৰ ডাঙৰ আছিলে, সেই তাই জঁপিয়াওঁতে গাৰ্গী পৰি যাবলৈ বিচাৰিছিলে। তাই যোৱাৰ পিছত গাৰ্গী অকলেই তাত উঠি এনেদৰে জঁপিয়াই আছিলে। স্কুটাৰখন লাহে লাহে গাৰ্গীৰ সহযোগী হৈ পৰিছিলে আৰু তাই সেইখন হেণ্ডেল কৰিবলৈও শিকি লৈছিলে। এয়া চাওকচোন, ল'ৰা ছোৱালীকেইটাই কেনেদৰে চাইকেল চলাই দোকানৰ ভিতৰতে এনেদৰে ঘূৰি ফুৰিছে। এনেদৰে খেলিবলৈ পালেনো কোন ল'ৰা ছোৱালী এই দোকানখনলৈ গৈ ভাল নাপাব। লগতে মাক বাপেকেও অলপ সুখী হৈ যায় ল'ৰা ছোৱালীকেইটাৰ মনত ফূৰ্তি দেখা পায়। আমাৰ গাৰ্গীয়ে দোকানত থকা বলবোৰ ইফালৰ পৰা সিফাললৈ, সিফালৰ পৰা ইফাললৈ লৈ ঘূৰি ফুৰিছে। তাই য'তেই বল দেখে হাতত দুটা লৈ লয় আৰু এটা ড্ৰামৰ পৰা নি আনটো ড্ৰামত আৰু আনটো ড্ৰামৰ পৰা নি ইনটো ড্ৰামত থৈ দিয়েগৈ। আৰু
শেষত গাৰ্গী এডাল বেডমিণ্টন ৰেকেট পালে। ৰেকেটডাল লৈ তাই ইমানেই ভাল পাইছিলে যে সেইডাল আমাক লৈ দিবলৈ জোৰ কৰিছিলে আৰু আমি যেতিয়াই নিনো বুলি কওঁ তাই কান্দিবলৈ আৰম্ভ কৰে। এয়া চাওকচোন তাই কিমান কান্দিছিলে, তাইক ৰেকেটডাল লাগে। আৰু আমি জানো যে এইডাল লৈ গ'লে তাই ঘৰত সকলোকে মাৰিব, সেইবাবে আমি লৈ দিব বিচৰা নাছিলোঁ। কিন্তু তাই ৰেকেটডাল দিলেই মনে মনে থাকে আৰু ৰেকেটডাল হাতৰ পৰা লৈ ল'লে আকৌ কান্দিব বিচাৰে। আৰু মই নিনো বুলি কৈ থকাৰ বাবে তাই মোক ৰেকেটডাল ওলোটাই লৈ এনেদৰে মাৰিবও আহিছিলে। দোকানতে এই অৱস্থা, ঘৰলৈ আনিলে কি হ'ব, সেইবাবে আমি তাইক ভুলাই বুজাই এই ৰেকেটপাত লোৱাৰ পৰা বিৰত ৰাখিলোঁ। ৰেকেটডালৰ কথা পাহৰাবলৈ আমি তাইক চকলেটৰ ট্ৰেখনৰ ওচৰলৈ লৈ গৈছিলোঁ আৰু চকলেটৰ ট্ৰেখন পাই সঁচাই তাই ৰেকেটডাল পাহৰি গৈছিলে আৰু ট্ৰেখনৰ পৰা এনেদৰে এটা দুটা চকলেট উঠাই হাতত লৈছিলে। ইতিমধ্যে আমাৰ প্ৰয়োজনীয় বস্তুবোৰ লোৱা হৈ গৈছিলে আৰু আমি দোকানখনৰ পৰা প্ৰস্থান কৰিবলৈ বিচাৰিছিলোঁ। কিন্তু গাৰ্গী বাহিৰলৈ অহাৰ পিছতো আমাক এৰি আকৌ দোকানখনৰ ফাললৈ যাব বিচাৰিছিলে। তাই দোকানখন এৰিবই বিচৰা নাছিলে। কিন্তু দোকানখনত এনেদৰে খেলিবলৈ দিয়াৰ বাবে ল'ৰা ছোৱালীবিলাক সঁচাই তাৰ পৰা আহিব নিবিচাৰে। আৰু আমাৰ যিহেতু যাব লাগিব, আমি যাওঁ বুলি কোৱাৰ বাবে তাই এনেদৰে দৌৰি আমাৰ ওচৰলৈ আহিছিলেহি। দোকানৰ সন্মুখতে ৰৈ থকা আইচক্ৰীম বেচি থকা মামাটোক দেখি গাৰ্গীয়ে জেদ ধৰিলে তাই আইচক্ৰীম খাব বুলি আৰু তাইক এটা আইচক্ৰীম কিনি দিলোঁ, লগতে আমিও খালোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। পুনৰাই গাৰ্গীৰ এনেকুৱা সৰু সৰু ভিডিঅ' আগলৈ লৈ অহাৰ প্ৰতিশ্ৰুতি ৰাখি আজিৰ আমাৰ ভিডিঅ'টো ইমানতে সামৰি লওঁ। আৰু এইখিনিতে যিসকল নতুন বন্ধু বান্ধৱীয়ে মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহি আমাৰ ভিডিঅ'টো চালে তেওঁলোকক ধন্যবাদ জনালোঁ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ।